সাগৰ আৰু এয়া বিশ্বজিৎ সাজন। আমি এতিয়া ওলাইছোঁ স্লুইচ গেটলৈ। স্লুইচ গেটত যাম আমি দুইটাই। কিবা এটা কোৱা। অলপ ভিডিঅ' অকণমান কৰিমগৈ, পৰিৱেশ সৌন্দৰ্য উপভোগ কৰিমগৈ আৰু বৰ ধুনীয়া জেগা এটা। এতিয়া যিহেতু লকডাউন হৈ গ'ল, মানুহটোনো বৰ বেছি বাহিৰলৈ ওলোৱা নাই, গতিকে প্ৰাকৃতিক পৰিৱেশ খুব সুন্দৰ হৈ আছে। আৰু তাৰ লগতে আমিও এতিয়া ওলাইছোঁ কেনেকুৱানো হৈছে চাই আহিবলৈ, আৰু আপোনালোককো দেখুৱাই যাম। আপোনালোকে চাই থাকিব, এটা সুন্দৰ পৰিৱেশত আমি যাম। এটি ভিডিঅ' হিন্দী গানৰ শ্বুটিং এটা কৰিম, তাকো আপোনালোকে দেখুৱাম কেনেকৈ ধৰণে হৈছে। সেই বস্তুখিনি দেখুৱাম, আপোনালোকে চাই থাকিব। ভিডিঅ'টো আৰম্ভই হৈছে দেই, চাই দিব আপোনালোকে। ব'লক গৈ থাকক। এয়া আমি গাঁৱৰ কেঁচা আলি পেটেৰে গৈ আছোঁ আৰু অলপ আছেগৈ। এয়া আপোনালোকে দেখিছে আমি ৰেল লাইনত উঠিছোঁ, ৰেল লাইনে গৈ আছোঁ। এয়া আপোনালোকে দেখিব পাৰিছে ৰেল লাইন। তাৰপিছতে আমি মথাউৰি পামগৈ। আমি গৈ আছোঁ মথাউৰি পামগৈ এতিয়া অলপ, আৰু আছে আৰু আপোনালোকৰ আৰু এইখিনিতে কথা কওঁ কথা। আমি তালৈ গৈছোঁ, এডোখৰ নিৰ্জন ঠাই। আমি দুয়োজনে গান গাই ভাল পাওঁ, গান গাই ভাল পোৱা মানুহ, আৰু আমি কিন্তু তাত গানো গাম দুই এটা। গতিকে আপোনালোকে সেইবোৰ যদি শুনিবলৈ বিচাৰে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। বহুত ভাল বস্তু দেখুৱাই দিম। আৰু নদীখন, আমি যিখন নদীলৈ গৈ আছোঁ সেইখনৰ কিছুমান মহত্ব আছে। সেই মহত্বসমূহ কথা কম, নদীখনৰ বৈশিষ্ট্য কম, তাৰ গোটেই পৰিৱেশ দেখুৱাম, গানো গাম। আপোনালোকে চাই থাকক। আমি দুইজন আছোঁ আজি আপোনালোকৰ লগত। আপোনালোকে চাই থাকক আপোনালোকে কি সুন্দৰ পৰিৱেশ এইফালে পথাৰত। এই ৰুবলৈ দি থোৱা আছে, চাই থাকক। এইটো আপোনালোকে দেখিছে মথাউৰি। এই মথাউৰি গৈছোঁ আমি। এইফালে সুন্দৰ পথাৰ, এই পশ্চিম ফালে বেলিটো লৈ যাবলৈ লৈছে। সেইফালে দেখিছে নহয়, সেইফালে বেলি লৈ যাবলৈ লৈছে। আমি এনেকৈ গৈ আছোঁ আৰু লুংলুঙীয়া এটি বাটৰে গৈ আছোঁ। তাৰপিছতে আমি গন্তব্য স্থান এয়া আপোনালোকে দেখিছে আমি এই এখন চাঙত বহি আছোঁ ধুনীয়াকৈ। পালোহি আমি এতিয়া এইফালে নৈখন, এইখন স্লুইচ গেট। সেইখনকে আপোনালোকক দেখুৱাম ভাল ধৰণে দেই। এয়া আমি চাঙত ধুনীয়াকৈ বহি আছোঁ। এডোখৰ সম্পূৰ্ণ ব্যতিক্ৰমী ঠাই। আপোনালোকে চাব, আৰু ওচৰবোৰে দেখি পাইছে চাগে জেগাডোখৰ, আৰু যদি কোনোবাই দেখাও নাই তেতিয়াহ'লে চাবহি পাৰিব। আপোনালোকে ফটো চটো মাৰিব পাৰে। আৰু এডোখৰ ধুনীয়া প্লেচ। ইয়াত চাঙত বহি আছে, চাঙো পাতি থোৱা আছে ধুনীয়াকৈ। মানে আজি আগতে আকৌ, কিন্তু আজি আকৌ মানে প্ৰথম আহিছোঁ, মানে বৰ ভাল লাগিছে। মানে এতিয়া ভাল দিনততো আৰু ভাল লাগে, এতিয়া বাৰিষা কালতো ভাল লাগে মানে। এইফালে দেখুৱাম আপোনালোকক, চাব এই স্লুইচ গেটখন আছে। এইখন স্লুইচ গেট, এইখন দেখিছে নহয়, এইখন মই ওচৰলৈ যাম আৰু। তাৰপিছত এইটো এটা ঘৰ আছিলে, এই ঘৰটো আপোনালোক চকীদাৰৰ গেটখন ৰখীয়া, মানে চকীদাৰ কৰিবলৈ এই ঘৰটো বনাইছিলে। এইফালে এইখিনি পথাৰ ধুনীয়াকৈ। এইফালে গেটখন, এই ওচৰলৈ যাওঁ বোলো। এইটো কেনেকুৱা চক। আমাৰ এই অঞ্চলত নদীখনৰ এটা নিজস্ব সুকীয়া নাম আছে, আৰু ইয়াৰ বৈশিষ্ট্যটো হ'ল যে এইখিনি এই প্লেটখিনি, এই যিখিনি আপোনালোকে দেখিবলৈ পাইছে যে এইখিনি এনেকৈ পেলাই দিয়ে একেবাৰে নৈত যেতিয়া পেলাই দিয়ে, ইয়াৰ পানীখিনি বন্ধ হৈ যায়। আৰু বন্ধ হোৱাৰ পিছত ইয়াত পানী একেবাৰে একদম সম্পূৰ্ণ নীলা হৈ একেবাৰে পূৰ্ণ হৈ যায়। এই গোটেই আপোনাৰ এইখন যে দেখিছে, এইখনত প্ৰায় আপোনালোকে কিমানমান পানী উঠি যায়। ইয়াত পানী উঠি গ'লে মানে এইখন আপোনাৰ এনেকৈ দাঙি দিলে এই ড্ৰেনেৰে পানীখিনি গুচি যায়। এইফালে ড্ৰেনেৰে গুচি যায়। তাৰপিছত পথাৰসমূহ মানে খৰালি দিনত খেতি কৰিবলৈ, বাম খেতি কৰিবলৈ ইয়াৰ পানীয়ে ব্যৱহাৰ কৰে। এই ওপৰলৈ আমি উঠি যাওঁ বোলো। দেখিছে কিমান ধুনীয়া ঠাই। এইফালে এইকেইটা
এইকেইটা পকাই পকাই তললৈ পেলাই আকৌ ওপৰলৈ দাঙে, তেনেকুৱা হয়। এইফালে চাওক কিমান ধুনীয়া পৰিৱেশ। তাৰপিছত এই ঘৰটোৰ এটা কাহিনী আছে, আমি শুনা মতেহে কিংবদন্তি। ইয়াত এই ঘৰটো বনাইছিলে হয়, কিন্তু সেইটো ইয়াত ৰাতি হ'লে মানে ভূতৰ তাণ্ডৱ চলে নেকি, এনেকুৱা ধৰণৰ কিছুমান লোকৰ কথা আছে এই ঠাইডোখৰৰ ক্ষেত্ৰত মানে। আৰু সেইকাৰণে বোলে চকীদাৰ ইয়াত থাকিব নোৱাৰিলে নেকি, তেনেকুৱা ধৰণৰ কিছুমান ৰহস্য আছে। কিমান দূৰ সঁচা আমি হয়তো নাজানো, আৰু ইয়ালৈ আহিও তেনেকুৱা পোৱা নাই ৰাতি, আৰু অহাটো আমাৰ দৰকাৰো নাই আচলতে, কিনো কৰিবলৈ আহিম। দেখিলে এইটো আমি মোৰ পালোহি আহি। বহুত ধৰি ধৰিছে আৰু এটা নদীখনৰ প্ৰধান বৈশিষ্ট্য হৈছে যে এই নদীখনে লাডুগড় মৰাণ গাঁও এৰা গাঁও এই গাঁও দুখনক আচলতে অতীজৰে পৰা কৃষি ক্ষেত্ৰত চহকী কৰি থৈ আহিছে। মানে লাডুগড় মৰাণ গাঁও এইফালে আমি যিফালে প্ৰথম আপোনালোকক দেখুৱাইছিলোঁ, এইফালে এখন লাডুগড় মৰাণ গাঁও, আৰু এইফালে এখন এইটো তেনেকৈ কৈছে আপোনাৰ এৰা গাঁও, ভাঙিঙাৰা গাঁও। এই দুখন গাঁৱক খেতি পথাৰৰ কাৰণে অতীজৰ পৰা সুবিধা কৰি আহিছে। আৰু এই নদীখন যদি বন্ধ নকৰে নহয়, তেতিয়াহ'লে মানে কৃষকসকলতো একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হ'ব। এই নদীখনে আমাক অতীজৰে পৰা সহায় কৰি আহিছে। আমাৰ গাঁওখন হৈছে লাডুগড় মৰাণ গাঁও, আমি লাডুগড় মৰাণ গাঁৱৰ নিবাসী, আৰু এইফালে এৰা গাঁও মানুহখিনিকো সহায় কৰে। আৰু এৰা গাঁও বুলি কওঁতে তাৰ ওচৰ চুবুৰীয়া ভালেকেইখন গাঁৱক সহায় কৰে, আৰু অকল আমাৰ লাডুগড় মৰাণ গাঁও বুলি ক'লে নহ'ব, লাডুগড় মৰাণ গাঁৱৰ ওচৰ চুবুৰীয়া ভালেকেইখন গাঁৱক নদীখনে পানীৰে সহায় কৰে। তেনেকুৱা ধৰণৰ কিছুমান এই নদীখনৰ বৈশিষ্ট্য আছে। আৰু মাছ ধৰাৰ ক্ষেত্ৰতো নকওঁ, মাছ ধৰা যেতিয়া নদীখন পেলাই দিয়ে, এমূৰে শুকাই যায়, এটা মূৰ শুকাই থাকে, এটা মূৰ পানী পূৰত হয়, ইটো শুকাই থকা মূৰটোত বহুত দূৰৰ গাঁৱৰ কিছুমান মানুহে আহি মাছ ধৰি, আমি কেতিয়াবা ধৰোঁ ইয়াত। আৰু আপোনালোকেতো জানেই উদ্যান এনেকুৱা ধৰণৰ কিছুমান ঠাই, পাহাৰ তেনেকুৱা ধৰণৰ ঠাইবোৰত এই আজিকালি ল'ৰা ছোৱালীবোৰৰ কথা আৰু জানেই, ফটো মৰা কিবা কৰা এইবোৰতো চলি থাকেই। তেনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান বুলিয়ে ক'ব লাগিব, অনুষ্ঠানো চলে। তাৰপিছত আৰু এইখিনিতে আমি কওঁ, আমি প্ৰায় 10 দিনমানৰ আগত মোৰ ককাইদেউ সম্বন্ধীয় ককাইদেউ বিশ্বজিৎ গগৈ চাজং, তেখেতৰ ৰচনা লিখনিৰে মই আৰু ককাইদেউৱে পৰিচালনা কৰা আমি এখন বানপানী বুলি ছবি কৰিছিলোঁ। অসমৰ এখন জীয়া কাহিনীৰে আমি সেই ছবিখন নিৰ্মাণ কৰি উলিয়াইছিলোঁ আৰু ৰাইজৰ মাজলৈ এৰি দিছিলোঁ। কিমানে চালে কিমানে নাই চোৱা সেইটো নাজানো, আৰু সেইটো ক'বলৈ যোৱা নাই, কিন্তু মূল বিষয়বস্তু হৈছে যিহেতু ইয়াত পানীৰ কথা ক'লোঁ, আমি পানীয়ে মানুহক সহায় কৰে। কিন্তু আজি সেই ছবিখন আমি বানপানীৰ ওপৰত কৰিছিলোঁ জীয়া কাহিনীয়ে, আৰু এতিয়া দেখোন সঁচাকৈয়ে বানপানীয়ে অসমৰ অৱস্থা একেবাৰে কাহিল কৰি পেলালে। বহুত কেইখন গাঁৱক বানপানীয়ে একেবাৰে সৰ্বনাশ কৰি পেলালে। কিন্তু আজি বানপানীয়ে হতভম্ব কৰিলে ৰাইজসকলক, কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে চৰকাৰে বানপানী হৈ যোৱা আজি 7-8 দিন পিছতো একো এটা হাতত লোৱা নাই। আচলতে বানপানী হোৱা ঠাইবোৰত 12 ঘণ্টাৰ ভিতৰত চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব লাগে। তাত 12 ঘণ্টা হোৱাৰ পিছত কিবা এটা নিশ্চয় এনেকুৱা কেম্প কিবা কিবি ৰিলিফ কেম্প নে কিবা এটা আছিলে আগতে, তেনেকুৱা ধৰণৰ কিছুমান কৰিব লাগে কাম। আৰু সেইদিনা বাতৰিত দেখিছোঁ কিবা এই কাজিৰঙাত বানপানী হৈছে, তাত 144 লগাই দিছে ৰাতি 8টা বজাৰ পৰা নে কিহৰ পৰা। জীৱ জন্তুৰ প্ৰতি চৰকাৰে যিখিনি কৰিছে, চৰকাৰে দায়বদ্ধ, সেইখিনি ঠিকে আছে, সেইখিনি আমি ভাল পাইছোঁ কৰক। কিন্তু মানুহৰ ক্ষেত্ৰতো মানে ইমান নিৰ্দয় হ'ব নালাগে। আজি যদি চৰকাৰক ভাল ধৰণে সোধা যায় যে চৰকাৰৰ প্ৰধান আমোলা বিষয়াসকলক যদি সোধা যায় যে অসমত বানপানী কবলত কেইখন গাঁও এতিয়াও ডুবি আছে, কিন্তু চৰকাৰে চাগে সঠিক ৰিজাল্টটো এতিয়াও ক'ব নোৱাৰিব নেকি। যিসকলে আমাৰ ইয়াত ঘূৰি ফুৰে, চৰকাৰৰ কিছুমান দাসত্ব, সেইসকলেহে চাগে ক'ব পাৰিব যে বানপানীত ইখন গাঁও বুৰিছে সিখন গাঁও বুৰিছে। কিন্তু আজি হিচাপ নাই এখন জিলাত কেইখন গাঁও বুৰি আছে। তিনিচুকীয়া অঞ্চলত আজি তিনিচুকীয়াৰ বাঘজানত কেইদিনমান আগতে অইলৰ তেনেকুৱা এটা সমস্যা হৈ গ'ল, জুই জ্বলি পিনে। কিন্তু আজি দেখিছোঁ আমি অকল সেইটোৱে নহয়, বানপানীয়ে বহুত কেইখন গাঁও জুৰুলা কৰি পেলালে। কিন্তু আজি কি কাৰণে এনেকুৱা এটা কৃত্ৰিম বান, আজি যোৰহাটৰ টাউনত দেখুৱাইছে কৃত্ৰিম বানৰ সৃষ্টি হৈছে, কৃত্ৰিম বান। কিন্তু মই চৰকাৰকে কেৱল দুখটো দিব বিচৰা নাই, বানপানী হ'বই, কিন্তু বানপানী হোৱাৰ পিছত তেওঁলোকে কিবা এটা ব্যৱস্থা ল'ব লাগে। কাৰণ তাত থকা মানুহখিনিয়ে নিজে বানৰ সৃষ্টি কৰা নাই নহয়।
আৰু তেওঁলোকে নোৱাৰে, তেওঁলোকে ঠিকে আছে, তেওঁলোকে ক'ৰবাত কামত ব্যস্ত হৈ থাকে, তেওঁলোকে নোৱাৰে, তেওঁলোকে কিবা এটা ব্যৱস্থা কৰি দিয়ক, মানুহক পঠিয়াওক, ভাল মানুহক কিন্তু দেই। বানপানী ইয়াতো কিন্তু বহুত পলিটিক্স হৈ গৈছে আগতে, পঠিয়াই বানপানী বিধ্বস্ত ৰাইজসকললৈ বানপানীৰ বস্তু পঠিয়াই, যিকোনো খোৱা বস্তু বা আদি কৰি, আৰু ওলাই গৈ কাৰোবাৰ ঘৰত, কাৰোবাৰ পলিটিকেল লিডাৰৰ ঘৰত ওলাই গৈ বস্তু, তেনেকুৱা পলিটিক্স আগতে হৈ গৈছে। সেইবোৰ চৰকাৰে চকু দিয়ক। আমি তেনেকুৱা ধৰণৰ কিছুমান কাহিনীক লৈ পিনে বানপানীখন কৰি গৈছোঁ। আপোনালোকে নাই চোৱা যদিও আমাৰ ইউটিউব চেনেলতে চাওক, ওপৰলৈ খুচৰি পাব। আৰু আমি শ্বুটিঙৰ অলপ দেখুৱাম কিবা কিবি, সেইবোৰ চাব। আৰু গান বুলি মানে কি গাম আৰু, নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে, চোৱা না পৰিলো তোমাৰে প্ৰেমতে, গুচি যাম দূৰদিলে অকলে অকলে, নোৱাৰো থাকিবলে তোমাকেই নাপালে, নজনাকে নুবুজাকে পগলা হম বাৰে বাৰে।